ৰাতি এটা ঘটনা ঘটিলে মোৰ লগত আৰু মই বজাৰৰ পৰা আহি আছিলোঁ আৰু মই খোজকাঢ়ি আহি আছিলোঁ মানে সেইদিনা মই বাইক লৈ যোৱা নাই বৰষুণ আছিল তাৰ কাৰণে খোজকাঢ়ি আহি আছিলোঁ মই अबे जल्दी बोल कल যোৱাটা মই सुबह পেণ্ডেলৰ पनवेल লৈ निकलना। গৈছিলোঁ সেইটো এৰি দিয়ক আৰু মই আহি আছিলোঁ মোৰ আগত এটা ছোৱালী अरे আছিলে कहना क्या সিও चाहते ডিউটিৰ हो পৰা গৈ আছে ঘৰত গৈ আছে মই তাৰ পিছপিনে আহি আছোঁ আৰামছে সেই আপোনাৰ ৰাস্তাৰ লগত যেন কাষেৰে যেন নালাখন থাকে যেতিয়া আপোনাৰ ফুটপাথ বুলি কয় ফুটপাথৰ ওপৰৰ পিনে আহি আছিলোঁ তো সি গৈ আছে অলপ মানে পিছত মই মোবাইলত লাগি আছিলোঁ মই মোবাইলটো টিপি গৈ আছিলোঁ আগত আৰু সিও কথা পাতি কিনে গৈ আছিলে মোবাইলত কোনোবাৰ লগত अबे जल्दी बोल कल सुबह पनवेल निकलना। আৰু সেই লগত কোনো একো বস্তু নাই যে সি ক'ৰবাত সোমাই যাব বা এইপিনৰ পৰা ওলাই যাব কোনো বস্তু নাছিলে মানে সি চিধাই যাব লাগিব বহুতখিনি চিধা যাব লাগিব তাৰপিছত সি যাব পাৰিব বেলেগ চাই মই পটককৈ চাইছোঁ মাল গাড়ী মই কৈছোঁ ক'ত গ'ল মই ভয় খাই গৈছোঁ মোৰ আগত আছিলে মালখন গাড়ী হৈ গ'ল এতিয়া অলপ পিছত গম বোলে মালখন তলত সোমাই গ'ল গলা চাফা কৰিছিলে নহয় কোনোবাই এইটো উঠাই ৰাখিছিলে চোৱাই তলত গুচি গ'ল মাল এতিয়া কোনোবাই ক'ব জ্ঞান দিব এইখন ভিডিঅ' চাই কিনে তই চাই আছিলি ছোৱালীটোক সেই বচাব পাৰিছিলি তই এইটো কৈ কিনে কমেডি কৰি আছ ন হাই আছ সেইটো মই জানো তহঁতি কিবা হাৰামিকেইটা আছ এতিয়া লেকচাৰ মাৰিব জানো পৰিলে আগত নাহ কিন্তু মই সেইটো তাক বচাইছোঁ তাৰ পৰা ময়ে বচাইছোঁ সি তাৰপিছত মোক মাতিছিলে মাতি কিনে মোক কৈ আছে দাদা হেল্প মি কৈ আছিলে তাক মই উঠাইছোঁ কিন্তু মাক কচম কৈ আছোঁ যোনটো মানে ইমান এটা হাঁহি আছিলে ন তেতিয়া মই মোৰ লাইফত তেনেকুৱা কোনো ঘটনা নাই যে মোৰ চকুৰ আগত এটা বেয়া ঘটনা ঘটিলে মই চাই আছিলোঁ গাড়ী গ'ল পটককৈ সোমাই গ'ল মই গমেই পোৱা নাছিলোঁ ক'ত গ'লি চাউণ্ড হোৱা নাই একচুৱেলি মই মোবাইলত আছিলোঁ ন তাই মানে গম পোৱা নাই মই মালটো ক'ত গ'ল আৰু যোৱাৰ কাৰণে ৰাস্তাই নাই ওচৰ চুবুৰীত ৰাস্তাই নাই তেতিয়া কাৰ লগত কি হ'ব ওপৰলাই জানে মানুহে নাজানে বাই বহুত ঘটনা ঘটি থাকে মোৰ চকুৰ ওচৰত ঘটিলে মই চব ভিডিঅ' ক্লিপ বনাম